আপোনালোকৰ আমাৰ সভা অভিযান কৰিব লাগিছে আপুনি ক'ৰ পৰা আহিছে ভালকে কওক বুজাই কওক আপুনি কওক এই সহনিকা আৰু মোৰ সমাজৰ সীমানা নাই বুজিছেনে এই সীমানা দুঘৰৰ পানী জমাটো হয় এইটো আপুনি ভুল কাম কৰিছে নাজানে নাজানে এই জনসাধাৰণ নাজানে কথাই নটা ল'ৰা ছোৱালী নটা ল'ৰা ছোৱালী জাবৰ জোথৰ প্লাষ্টিক পেলাই সেইটো বন্ধ কৰি থৈছে নহয় আপোনালোকে কেনেকুৱা কৰি আছে তাৰ ওপৰত ক্ষতি আপোনালোকৰে হ'ব নহয় আৰু কেনেকৈ ক্ষতি হ'ব জানে এই নৰ্দমাত জাবৰ জোথৰ শৌচ পেচাব প্লাষ্টিক আদি পেলোৱাৰ ফলত পানী বন্ধ হ'ব পানী বন্ধ হ'লে মহে কণী পাৰি বংশ বৃদ্ধি কৰিব আৰু এই মহে এজনৰ পৰা আন এজনৰ দেহলৈ বিভিন্ন বেমাৰৰ বীজাণু কঢ়িয়াই লৈ ফুৰিব এই ভয়ানক ভয়ানক বেমাৰবিলাক হৈছে মেলেৰিয়া ডেংগু এনকেফেলাইটিছ আদি এই মহে কিন্তু মিত্ৰ এফালৰ পৰা কম যাব চাওকচোন ৰাইজ আজি আমাৰ সমগ্ৰ দেশখন প্ৰদূষণেৰে ভৰি পৰিছে গতিকে প্ৰথমতে আমি যদি নিজৰ ঘৰৰ পৰা প্ৰদূষণ মুক্ত কৰাৰ কথা চিন্তা নকৰোঁ তেনেহ'লে এদিন এই প্ৰদূষণে আমাক গ্ৰাস কৰি পেলাব যদি গ্ৰাস কৰি পেলাইছে এই প্ৰদূষণে আমাক কেনেদৰে গ্ৰাস কৰি পেলাইছে তাক আমি বুজিবলৈ বা অনুধাৱন কৰিবলৈ চেষ্টা কৰা নাই কিয় ৰাইজ প্লাষ্টিক জাবৰ জোথৰ শৌচ পেচাব নৰ্দমাত পেলোৱাৰ ফলত চহৰ নগৰ আৰু আপোনালোকৰ গাঁৱত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে আৰু এই কৃত্ৰিম বানপানীবোৰে হৈছে বিভিন্ন বেমাৰৰ উৎপত্তি স্থল আৰু তেনে বেমাৰবোৰতে আপোনালোকৰ দুইটা পৰিয়ালকে লগ কৰিব তেনে নহয় আপুনি আপোনাৰ ল'ৰা ছোৱালী আপোনালোকৰ ল'ৰা ছোৱালী নাতিৰ পুতি সকলোৱে আক্ৰান্ত হ'ব আৰু তেনে কাৰণ আগত ৰাখি আমাৰ দেশ ভাৰতবৰ্ষক প্ৰদূষণমুক্ত কৰাৰ লক্ষ্যৰে 2 অক্টোবৰ 2014 চনত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এই স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভ কৰিছিল এই কথাটো সকলোৱে জানো নাজানো এইবোৰ ৰেডিঅ' টিভি পেপাৰে বতৰ দিয়ে থাকে নহয় তেতিয়াহ'লে আপুনি কি কৰিছে কৈছে ৰাইজ ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য এটাই 2019 চনৰ 2 অক্টোবৰৰ ভিতৰত আমাৰ দেশৰ প্ৰতি ঘৰ মানুহৰ ঘৰতে একোটাকৈ শৌচালয় নিৰ্মাণ কৰা হয়নে নহয় আৰু ইয়াৰ উপৰি আমাৰ দেশৰ প্ৰতিখন গাঁৱতে পৰ্যাপ্ত পৰিমাণৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হয়নে নহয় কিন্তু আপোনালোকে কৰিছে কি ইঘৰৰ জাবৰ জোথৰ নি ইঘৰত পেলাইছে ইঘৰৰ পেচাব নি ইঘৰত পেলাই আপোনালোকে পৰিৱেশ দূষিত কৰিছে ৰাইজ মানে মহাত্মা গান্ধীৰ 145তম জন্ম জয়ন্তী উপলক্ষে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে এই আঁচনিখন শ্ৰদ্ধাঞ্জলি হিচাপে অৰ্পণ কৰিছে আৰু 2014 2 অক্টোবৰৰ দিনা নিজে হাতত ঝাৰু লৈ মাননীয় প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটত ৰাস্তা চাফা কৰি এই আঁচনিৰ শুভাৰম্ভ কৰে যিবোৰ কথা যিবোৰ কাম যিবোৰ আঁচনিয়ে আমাৰ দৈনন্দিন জীৱন চলাত সহায় কৰে সেইবোৰ কথা সেইবোৰ কাম সেইবোৰ আঁচনিতে আমাৰ সৰ্বসাধাৰণৰ গুৰুত্ব নাই এইটো আমাৰ দুখ নহয়নে ৰাইজ চাওকচোন ৰাইজ আজি আমি গুৰুত্ব নিদিয়াৰ বাবে শব্দ প্ৰদূষণ বায়ু প্ৰদূষণ জল প্ৰদূষণ আজি আমাক এনেদৰে গ্ৰাস কৰি পেলাইছে যাৰ ফলত আমাৰ সমাজখন বিপথে পৰিচালিত হৈ আমাৰ সমাজত বসবাসৰ অনুপযুক্ত হৈ পৰিছে সেই তাহানিতে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষক এখন প্ৰদূষণমুক্ত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ সপোন দেখিছিল আৰু তাৰ কাৰণে গান্ধীজীয়ে হয় কষ্টও কৰিছিল আৰু গান্ধীজীৰ সপোনক বাস্তৱত ৰূপ দিয়াৰ কাৰণে ভাৰত চৰকাৰে এই আঁচনিখন গ্ৰহণ কৰিছে গান্ধীজীয়ে তেতিয়াই কৈছিল আমাৰ দেশৰ স্বাধীনতাতকৈও অনাময় ব্যৱস্থা বেছি গুৰুত্বপূৰ্ণ কিন্তু সৰ্বসাধাৰণ ৰাইজে ইয়াক গুৰুত্ব দিয়া নাই এইটো দুখ নহয়নে ৰাইজে গুৰুত্ব নিদিয়া নহয় ৰাইজ চাবচোন আজিকালি চেণ্টাৰবোৰৰ দোকানীবোৰে দোকানৰ সন্মুখত চাফা কৰি ৰাখে আৰু একোটাকৈ ডাষ্টবিন ব্যৱহাৰ কৰে আৰু আমি দেখা যায় বহু ঠাইত প্লাষ্টিক ব্যৱহাৰটো কমাই দিছে ৰাইজ যিবোৰ কথা যিবোৰ কাম যিবোৰ আঁচনিয়ে যদি আমি হৃদয়ৰ পৰা উপলব্ধি নকৰোঁ তেনেহ'লে আমাৰ সমাজত কুপ্ৰভাৱহে পৰিব গতিকে বাইদেউ আপুনি হাতত ঝাৰু লৈ চাফা অভিযানত অংশগ্ৰহণ কৰিছে অথচ আপুনি নিজৰ ঘৰখনেই চাফা কৰিব পৰা নাই আপোনাৰ বেয়া লগা নাই চাওকচোন ৰাইজ আমি আমাৰ দেশ ভাৰতবৰ্ষক স্বচ্ছতাৰ দিশত এখন আগুৱাই লৈ যাবলৈ হ'লে প্ৰথমতে আমি আমাৰ নিজৰ মনবোৰ স্বচ্ছ কৰিব লাগিব তাৰপিছত আমি আমাৰ সমাজখন স্বচ্ছ কৰিব লাগিব আমি আমাৰ অঞ্চলটো স্বচ্ছ কৰিব লাগিব আমি আমাৰ চহৰখন স্বচ্ছ কৰিব লাগিব আৰু আমি আমাৰ দেশক এখোজ আগুৱাই নিব লাগিব স্বচ্ছতাৰ দিশত
দেশখনক স্বচ্ছতাৰ দিশত এখোজ আগুৱাই নিবলৈ হ'লে আহক সকলোৱে অংশগ্ৰহণ কৰোঁ চাফাই অভিযানত। এই চাফাই অভিযানে আমাক কৰিব স্বচ্ছ, আমি হৈ থাকিব পাৰিম প্ৰদূষণমুক্ত। প্ৰদূষণমুক্তই আমাক কৰিব সুস্থ আৰু নিৰোগী দেশৰ অধিকাৰী। গতিকে আহক ৰাইজ, ইয়াৰ পৰা আৰম্ভ কৰোঁ, ইয়াতে সংকল্প লওঁ আৰু সকলোৱে সমাজে কওঁ স্বচ্ছ ভাৰত অভিযান আমাৰ